নমস্কাৰ, মোৰ আন এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। এয়া হৈছে নগাঁও জিলাৰ বৰদোৱাস্থিত দৌল মন্দিৰ। এই ঠাইখিনিৰ এটা ঐতিহ্য আছে। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে চিহ্নযাত্ৰাৰ ভাওনা কৰোঁতে 7 দিন 7 ৰাতি পাৰ হৈ গৈছিল আৰু সেই ভাওনা চাবলৈ এজন মাছ বেপাৰী আহি কিমান সময় পাৰ হৈ গৈছিল তেওঁ গমেই পোৱা নাছিল আৰু তেওঁৰ পাচিত থকা মাছবোৰ মৰি গৈছিল। মৰা মাছকেইটা লৈ দুখ মনেৰে ঘৰলৈ গৈ থাকোঁতে ৰাস্তাৰ কাষতে এটা পুখুৰী দেখিবলৈ পালে আৰু সেই পুখুৰীটোতে মাছকেইটা জুবুৰিয়াই দিয়াৰ লগে লগে মৰা মাছকেইটা জি উঠিল। লাহে লাহে কথাটো অলপ জনাজাত হ'ল। কেইদিনমানৰ পিছত এজন ব্ৰাহ্মণ পুত্ৰ ঢুকাওঁতে সেই পুত্ৰজনকো পুখুৰীটোলৈ আনি পুখুৰীটোত জুবুৰিয়াই দিয়াৰ লগে লগে প্ৰাণ পাই উঠিল। এই কথা গুৰুজনাৰ কাণত পৰিল আৰু গুৰুজনাই তাৎক্ষণিকভাৱে সেই পুখুৰীটো পুতি সেই ঠাইতে এই দৌল মন্দিৰভাগ নিৰ্মাণ কৰিলে আৰু এয়াই হৈছে দৌল মন্দিৰ।